সকলোকে স্বাগতম জনাইছো জেছমি মাইনা চাওদাং পথাৰ ইউটিউব চেনেলটোলে। আজি আমাৰ ইয়াত ৰাস আছে। এইফালে গোপীজনী দেখাই দিয়া, আকৌ আহি দিয়া। এইফালে আমাৰ ভাগিনজনী গোপী নাচিব, ৰেডি হৈ গ'ল। এইফালে আমাৰ ডাঙৰ মামী আহি গ'ল, গুণগুণ আহি গ'ল, এইফালে লাকি আহি গ'ল। আজি দিগাংগনা বৰা আহিব আমাৰ ইয়াত, দৈৱকী ল'ব আৰু চাবলৈ যাম। আৰু মোৰ ফাৰ্ষ্ট টাইম মানে ৰাস বাহঁতৰ ঘৰলৈকে আহিছোঁ চাবলৈ। আৰু গুণগুণত চাই পোৱা নাই ৰাস, হয় নাই? এই বাজনী এতিয়া গোপী নাচিব, সেয়াই আৰু। তাৰপিছত আপোনালোকক পাৰিলে দেখাম। আজি ছোৱালী ৰাস, ছোৱালী ৰাস ছোৱালীয়ে ফাৰ্ষ্ট টাইম আপোনালোকক জনাম বাৰু কেনেকুৱা লাগে। ছোৱালীয়ে কৰিব মানে। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি নেক্সট ডে। আমি কালি ৰাস চাক চাই আহি হৈ মানে অলপ আগত উঠিলোঁ, চাহো খালোঁ। তাৰপিছত বায়ে মানে কাম কৰি আছে, বিজি আছে, সেইকাৰণে মই ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো। এইফালে বায়ে দেউতা আৰু ভিনদলৈ চাহ লৈ আহিছে। ইফালে এতিয়া আমি খাই বৈ আজৰি হ'লোঁ। এফালে ৰাস চোৱা পাৰ্টি আজি যাবগৈ আৰু ভাল লাগিলে। ফাৰ্ষ্ট আহিলোঁ মানে কি খুৱাবলৈ বাকী নাই, মাছ মাংস ডিম চব খালোঁ একদম।
আকৌ আহিলে আকৌ আমি আহিম মই আৰু ভণ্টি আহিম এবাৰ অকলে আহিম মা ৰাস চাবলৈ ভাল লাগিলেনে মজা লাগিলে ফাৰ্ষ্ট টাইম চাই বহুত ভাল লাগিলে আৰু দিগংগনা বৰা আহিছিলে হয়নে দিগংগনা বৰা আহিছিলে মানে ওচৰৰ পৰা দেখিলোঁ ভাল লাগিলে মানে খালি ফটো মাৰিবলৈ থাকি গ'ল ইমান ভিৰৰ মাজত আকৌ ফটো বহুত মানুহ হৈছিলে আমি একদম যেন তেনেহে বহিবলৈ পালোঁ আৰু লাষ্টত গৈ মানে আমি ফাৰ্ষ্টতে বহিলোগে খালি ফটো মৰা নহ'ল আৰু আকৌ যদি আহে মাৰিম আৰু হয় নাই বাই বাই আকৌ আহিবা দেই